বৰ্তমান নিৰ্বাচনৰ সময় এই নিৰ্বাচনৰ বিশেষ ব্যস্ততাৰ মাজতো ভক্তপ্ৰাণ ৰাইজে ভগৱন্তক স্তুতি কৰিবলৈ গাই এৰা নাই। চতি সমষ্টিৰ অন্তৰ্গত বালিজুৰিৰ পাঁচমুখ শিৱ মন্দিৰ ক্ষেত্ৰৰ নিচেই কাষতে অৱস্থিত প্ৰয়াত লোক বাহাদুৰ চুটাৰৰ বাসগৃহত বংশৰ সকলোৰে শ্ৰী বৈকুণ্ঠ প্ৰাপ্তিৰ আৰু ভৱিষ্যতৰ সতি সন্তুষ্টিৰ সনাতন সংস্কৃতিৰ সংস্কাৰ হোৱাৰ কামনাৰে 7 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে শ্ৰী শ্ৰী মগ্ধ ভাগৱত পাঠ অনুষ্ঠান। উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তবান ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ মূল ব্যাখ্যা অলংকৃত কৰে আচাৰ্য পণ্ডিত দেৱানায়ক অধিকাৰীয়ে। ভাগৱত পাঠৰ অনুষ্ঠানত আকৰ্ষণীয় অনুষ্ঠান হিচাপে শ্ৰীকৃষ্ণৰ ৰামলীলা কাৰ্যসূচী ভাগ বুধবাৰে সম্পন্ন হয়। আচাৰ্য পণ্ডিত দেৱানায়ক অধিকাৰীয়ে শ্ৰীকৃষ্ণৰ ৰামলীলাৰ সন্দৰ্ভত কয় যে আজি পবিত্ৰ ভাগৱতস্থলীত যি শ্ৰীকৃষ্ণৰ ৰাসলীলা হ'ল এই সন্দৰ্ভত আপুনি তাৎপৰ্যপূৰ্ণ হিচাপে ৰাসলীলাৰ সন্দৰ্ভত আপুনি কি ক'ব? আমাৰ ভাগৱতৰ যি ৰাস গোটেইখিনি ভাগৱতৰ 12 স্কন্ধৰ 335 অধ্যায়ৰ মাজত ৰাস এনে প্ৰসংগ যি ৰাসে সমস্ত মানৱ জাতিৰ কল্যাণকে ভগৱন্তে নিজৰ অৱতাৰৰ পৰিপূৰ্ণতা প্ৰকাশ কৰাবলৈ বিচাৰিছে আৰু তেখেতৰ শৰণত যদি শৰণাপন্ন হোৱাৰ কোনোবা ভকতৰ যদি ইচ্ছা তেনেহ'লে সেই ৰাসৰ যোগেদি আমি পাব পাৰোঁ। ৰাস এনে ৰসৰ ৰস য'ত এজেগাত জমা হৈ যায় আৰু সেই ৰসত যি নৈ বৈ যায় সেই ৰাসে মানুহৰ গোটেইখিনি মানুহৰ অপায় অমংগল আঁতৰাই মানুহজন এজন সুস্থ আৰু সবল আৰু ভগৱন্তৰ হৈ পৰিব। ই ৰাসৰ মূল উদ্দেশ্য। সেইকাৰণে আমাৰ যিখিনি যিমান শাস্ত্ৰ আছে সেই শাস্ত্ৰৰ মাজত ভাগৱত শ্ৰেষ্ঠ, ভাগৱতৰ মাজত ৰাস শ্ৰেষ্ঠ। সেই ৰাসৰ যোগেদি ভগৱন্তে দেখুৱাইছে গোটেই ব্ৰহ্মাণ্ডৰ অধিপতি যি নায়কজন সেইজন নায়কো এজন সৰু শিশু এখন বাল কৃষ্ণ সৰু হোৱাৰ পাছৰ পৰা সেই ভগৱন্তৰ ভকতৰ লগত যিটো সম্বন্ধ নিবিড় সম্বন্ধ সেই সম্বন্ধই এটা ৰাস। জীৱাত্মা আৰু পৰমাত্মাৰ যি সম্বন্ধ ই ৰাস, ভক্ত আৰু ভগৱন্তৰ যি সম্বন্ধ ই ৰাস, সমস্ত মানৱ সমাজৰ যিটো কল্যাণৰ হকৰ যিটো সম্বন্ধ ই ৰাস। ৰাস একমাত্ৰ ভগৱন্তৰ লীলা আৰু সেই লীলাহে সমস্ত মানৱ জাতিৰ কল্যাণ কৰিব পাৰে আৰু ভকতৰ হিত সাধন কৰে। এই ৰাসৰ আংশিক ই তাৎপৰ্য। বৰ্তমানৰ নৱপ্ৰজন্মসকলে আপুনি ভাগৱত পাঠৰ জৰিয়তে কিবা মন্তব্য দিব বিচাৰে নেকি? ভাৰতবৰ্ষই এক এনে ৰাষ্ট্ৰ যি ৰাষ্ট্ৰ তীৰ্থ গোটেইখিনি দেৱতাসকলে ভগৱন্তে যেতিয়া ভাৰতবৰ্ষ অৱতৰণ কৰিব বিচাৰে তেনেহ'লে আমি পাইছোঁ যেতিয়া এই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ হকে আমি কিবা কৰিব লাগিব সেই যুৱ প্ৰজন্মৰ অত্যন্ত প্ৰয়োজন। আৰু তাৰ মাজতে যদি আমি ভগৱন্তৰ প্ৰসংগৰ যোগেদি যদি নিজকে নিজে যদি মই প্ৰকৃত এজন ভগৱন্তৰ কৃষ্ণৰ ৰামৰ যদি মই অভিহিত কৰোঁ তেনেহ'লে মোৰ জীৱন, মোৰ পৰিয়ালৰ জীৱন, মোৰ দেশৰ জীৱন, ৰাষ্ট্ৰৰ সৰ্বাংগীন উন্নতি হ'ব আৰু আমাৰ গোটেইখিনি সমাজে এই ভাগৱতৰ যোগেদি যদি আমাৰ আচাৰ সংস্কাৰ সংস্কৃতিৰে আমি মহীয়ান হৈ যাওঁ তেনেহ'লে আমাৰ ৰাষ্ট্ৰও মহীয়ান হ'ব আৰু আমিও হ'ম। আমি তেনেহ'লে সৌ তাহানিৰ যি বিশ্বগুৰু আছিল আমাৰ ভাৰত, আমি সেই বিশ্বগুৰুৰ যি আসন সেই আসনে আমাৰ ভাৰতবৰ্ষ স্থাপন কৰিব পাৰিম। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।